কবি শংকৰ কলিতা। কবিতাৰ শিৰোনামা ডিকেচিৰ কেম্পাছত ফাগুন নামিছে। ডিকেচিৰ কেম্পাছত ফাগুন নামিছে, ফাগুনে ৰং সানিছে ডিকেচিৰ চৌপাশত। ক্ষণে ক্ষণে ৰং সলাইছে গছ সমন্বিতে লতায়ো। কি সৌন্দৰ্য ডিকেচিৰ! ৰঙৰ পখিলা হৈ ডিকেচিতে জীপাল হৈ আছো আমিবোৰ। প্ৰেমৰ সংজ্ঞা বিচাৰি কলৈকো যাব নালাগে। আহি যোৱা এবাৰ ডিকেচিলৈ, প্ৰেমত মতলীয়া কৰিব ডিকেচিয়ে। সূৰুযৰ কাচিয়লি পোহৰত নৰূপত জিলিকি উঠিছে ডিকেচি। ইয়াতেই সৃষ্টি হয় কবিৰ নন কবিতা, গীতিকাৰৰ নন গীত, সুৰকাৰৰ সুৰ লহৰ। আহিবা এদিন ডিকেচিলৈ, চাই যাবাহি ডিকেচিৰ সৌন্দৰ্য। ইয়াত ফুলেও হাঁহে, গছে কথা কয়, চৰায়ে গীত জুৰে। আহি যোৱা এদিন ডিকেচিলৈ, ৰোমান্টিকতাবোৰ উজলি উঠিব ইয়াতে। বকুলৰ ছাদ বহি লগৰীয়াৰ সৈতে এখন্তে কথা পতাৰ মজায়ে বেলেগ ডিকেচিৰ কেম্পাছত। শ্ৰদ্ধাৰ ডিকেচি সৌন্দৰ্যমণ্ডিত হৈ ৰব চিৰকাল চিৰদিন। আকৌ শেষত ফাগুন নামিছে ডিকেচিৰ কেম্পাছত। ধন্যবাদ।